সদায় ডেইলি ব্লগ বনাম বুলি ভাবোঁ। সদায় কিবা নহয় কিবা এটা প্ৰব্লেম হ'ব, কিবা নহয় কিবা হ'ব। আজিও এইটো ভিডিঅ' বনাইছোঁ, সম্পূৰ্ণ হ'ব নে নহ'ব তাও নেজানো। সকলো বনাব লাগি বনাই আছোঁ আৰু জংঘলৰ মাজৰ পৰা হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু মাই চেনেল এছ জি এছ অসম আৰু স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আগত পথাৰত মাহঁত আছে ক'ত কিবা বোলে এই হাতত মোনাটো এতিয়া গৈ আছোঁ কিবা লাই শাক দিব কাৰণে, ক'ত আছে তাকো নেজানো। এতিয়া পথাৰৰ মাজত এখন পথাৰ ক'ত সোমাই আছে একো নেজানো। বিচাৰি যাওঁ আৰু ক'ত সোমাই আছে নাই। তো পথাৰত মাহঁতৰ শাকখিনি দি কিনে এই পুখুৰী পাৰতে অকণমান বহিলোঁ। কিনো ক'ম আৰু সেয়াই আৰু এই পুখুৰীটো আমাৰ গোটেই লখিমপুৰ জিলা বগীবিল গোটেই লখিমপুৰ ভিতৰত ডাঙৰ পুখুৰী বুলিয়ে ক'ব পাৰি আৰু এইপিনে এইটো পুখুৰীটো 100 মিটাৰ এইপিনে 100 মিটাৰ, সেইপিনে 100 মিটাৰ, সেইপিনে 100 মিটাৰ, অল টোটেল 400 মিটাৰ। পুখুৰীটো অল টোটেল 100 মিটাৰকৈ 400 মিটাৰ আছে। দুপাক আধা মাৰিলে 1 কিলোমিটাৰ হৈ যায় আৰু মুঠতে ক'ব গ'লে এইটো লখিমপুৰ মুঠতে আমাৰ বগীনদী ইয়াতো বেষ্ট ৰানিং প্লেচ। এইটো পুখুৰীটো আহিছোঁ যদি ইয়াত ভিডিঅ' বনাইছোঁ যদি ইয়াত অকণমান কিবা এটাতো থাকিবই মানে বুজিছে আৰু মোৰ ভিডিঅ'ত নৰ্মেলি কি থাকে। তো চাই সৰুকৈ এটা কিবা এটা বনাবৰ কাৰণে অকণমান শ্ল' মোশ্যন টাইপৰ এটা ভিডিঅ' এটা বনাইছোঁ আৰু তাকে চাই চাব, চাই কেনেকুৱা পালে জনাব। যেনেকুৱা বনাম তেনেকুৱাতো কোনো নহয়, তথাপিও আকৌ সৰু পোৱালিবিলাক লগ পালোঁ তাকে ক'লোঁ দেচোন কেমেৰা শ্বটকেইটা লৈ দিব বুলি। পোৱালিটোৱে লৈ দিলে কেমেৰা শ্বটকেইটা। বাকী আৰু কিনো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। সৰুকৈ আৰু ইমান বেলেগৰ নিচিনাটো এক্সপাৰ্ট নহয়, আমি বনোৱা নতুনকৈ আৰম্ভ কৰিছোঁ। এয়া যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শ্বেয়াৰ অলপ কৰি দিব, ছাবস্ক্ৰাইবেই নাই বাৰু চেনেলটোত।